হেল্ল' বন্ধুসকল, বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালেই আছে আপোনালোকে। এয়া হ'ল আমাৰ গাঁৱৰ মানে আমাৰ ঘৰৰ খেতি পথাৰলৈ গৈ আছোঁ। আমাৰ এইবাৰ খেতি বহুতো সুন্দৰ হৈছে, সাৰ নিদিয়াকৈ, ঔষধ নামাৰাকৈ বহুতো ভাল হৈছে। এয়া চাওক বন্ধুসকল, আমি আমাৰ খেতি পথাৰলৈ গৈ আছোঁ, আপোনালোকক দেখাম। আপোনালোকৰ ফালে খেতি পথাৰ, আপোনালোকৰ খেতি আছে যদি আপোনালোকৰ খেতিনো এবাৰ কেনে হৈছে, লাভ হ'বনে লোকচান হ'ব, সেয়া আপুনি কমেণ্ট কৰি জনাব। এয়া চাওক বন্ধুসকল, আমাৰ খেতি পথাৰ চাওক কি সুন্দৰ হৈছে, কিমান ধুনীয়া হৈছে। বন্ধুসকল, এতিয়া ভাবিছিলোঁ আমি নিৰণি কৰিম বুলি, কিন্তু এতিয়া বহুতো সন্ধিয়া হৈ গ'ল। এতিয়া আমি নিৰণি কৰিবলৈ নহ'ব। আমি আহি পোৱাটো একজাত গৈছিলোঁ ফুৰিবলৈ, আহি পোৱাটো আমাৰ দেৰি হ'ল। গতিকে এতিয়া আমি নিৰণি কৰিবলৈ সময় নহ'ব, নিচেই সন্ধিয়া হৈছেহি। গতিকে আমি আজি নিৰণিটো নকৰোঁ। গতিকে পথাৰখনকে আমি চাই কেনে কিমান ঘাঁহ বন উঠিছে সেয়া চাবলৈ আহিছোঁ বন্ধুসকল। আমি কালি ৰাতিপুৱাৰ পৰাহে নিৰণি কৰিবলৈ আৰম্ভ কৰিম আৰু। এয়া হ'ল আমাৰ ফেমিলি পৰিয়াল। এওঁ হ'ল মোৰ মানুহজনী, আৰু সেইজনী ক'ত লুকাল, এইজনী পলাই ফুৰিছে, চাওকচোন পলাই ফুৰিছে। আৰু আমাৰ আছে এজনী টিকলি, এইজনী ইমান ধুনীয়া সুন্দৰ টিকলিজনী। হাই কমা, হাই ক, বিস্কুট লগতে হাই দিছে, বাই বাই ক। এয়া হ'ল মোৰ সৰু ছোৱালী, একদম বহুত দুষ্ট, কথাও শুনেও, আৰু বস্তু নাপালে বহুত অকৰা, কান্দিও থাকে। যিকোনো বস্তু বিচাৰিলে পাবই লাগে, নহ'লে একদম মাটিত বাগৰ দি কান্দে। খাব পাৰে ভাল আৰু সেয়া চাওক বন্ধুসকল, খাবলৈ পাইছে যে সেইটো কাৰণে সুন্দৰকৈ বাই দিছে, ধুনীয়াকৈ মনে মনে চুপচাপকৈ খাই আছে। নহ'লে বন্ধুসকল কিমান ডিষ্টাৰ্ব দিলে হয়। এতিয়া সি বাই বাই কয়, বাই কমা। বন্ধুসকল, মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ, আৰু কালি যদি নিৰণি কৰা হয় সেয়া আপোনালোকক ভিডিঅ' কৰি পঠিয়াই দিম। থেংক ইউ, নমস্কাৰ, ধন্যবাদ।